গছ বন পক্ষী পক্ষী এই সকলোকে চকুত পৰা তেওঁকে ঈশ্বৰ বোলে। এতিয়া ধুমুহালৈ বিলত চৰি থকা ৰাজহাঁহবোৰ এটা এটাকৈ কাণেৰে কিমান যে ভাল লাগিব। ঠিক কথা কৈছা সম্ৰাট। মইতো সৎকাৰ লৈ আছো। ভাই সম্ৰাট, তোমাৰ সৎকাৰ লোৱা। আমি চিকাৰলৈ যাম। ভাল হ'ল। মৃগয়া পশুপক্ষী বধ কৰা মহাপাপ। তোমাক মোক যিজন ঈশ্বৰে স্মৰণ কৰিছে সেই পশুপক্ষীকো তেওঁৱে স্মৰণ কৰিছে। তোমাকনো বাৰু এইবোৰ কথা কোনে শিকাইছে? এই কথা চিন্তা কৰিলে নিজে নিজে পাৰিম। সেইবাবে ঈশ্বৰক চিন্তা কৰিবলৈ এতিয়া এই সকলো জ্ঞান লাভ কৰিব পাৰিবা। ঈশ্বৰক চিন্তা কৰিব পাওঁ। তেওঁ অনন্ত মহিমা কীৰ্তন কৰিব লাগে। পৰিণামৰ বাহিৰে জগতৰ কোনো বস্তুৱে ঈশ্বৰক ঢাকিব নোৱাৰে। ঈশ্বৰে আমাক কৰুণা কৰে। ভাই কমলা, তুমিও হৰিনাম গাবলৈ ক'ত শিকিলা? হৰিনাম গাবলৈ গুৰুৱে শিকাব নালাগে। শুদ্ধ মনে শুদ্ধ চিত্তে ঈশ্বৰক ভাবিব পাৰিলে অনন্ত মহিমা কীৰ্তন আপোনা আপুনি ওলাই আহিব। আৰু ভাইহঁত, এইবোৰ কথা পাতি থাকিলে বিবাহ কৰাৰ সময় পাৰ হৈ যাব। প্ৰহ্লাদ, তুমি আমাৰ লগত যাবানে? যদি যোৱা ব'লা, যদি নোযোৱা তেনেহ'লে ইয়াতে অকলে অকলে মন মাৰি বহি থাকা। ক্ষমা কৰিব। মই মৃগয়ালৈ যাম নোৱাৰোঁ। মই এই ফুলনিৰ মাজে মাজে বাৰু ভাইহঁত, আমি এতিয়া মৃগয়া যাত্ৰালৈ হওঁ। জয় মৃগয়া
জমিতা আপনি থাকুন আপনার আৰু গীতবিলাক মোৰ নামটো মোকো বাৰু গীত গাবলৈ বাছা প্ৰহ্লাদ গীত গাই ঘূৰি ফুৰো আমাৰ দৰে সন্যাসী ফকীৰবিলাকে যাৰ খাবলৈ এমুঠি অন্ন নাই যাৰ পিন্ধিবলৈ গাত বস্ত্ৰ নাই তেওঁলোকে হৰি কীৰ্তন কৰি ভাল পায় তেনেস্থলত তুমি হলা দৈত্যৰাজ হিৰণ্য কশিপুৰৰ পুত্ৰ তোমাৰ আকৌ হৰিনামৰ আৱশ্যক কিয় বাছা ৰজালৰা বোলে হৰিকৃষ্ণ ল'ব নোৱাৰে বুলি ৰজাৰ ল'ৰাখনে হৰি কীৰ্তন কৰিব পাৰে সঁচা কিন্তু তুমি হলা ত্ৰিভুৱন বিজয় দৈত্যৰাজে হিৰণ্য কশিপুৰৰ পুত্ৰ আত্মবৃত্তি হৰিৰ মহাশত্ৰু এই কাৰণে বাছা হৰিনাম ল'লে তোমাৰ পিতৃ তোমাৰ কম কৰিব নহয় পিতৃয়ে ঈশ্বৰক পত্নী বুলি ভাবিছে কিয় তেওঁকো জানো ভাই একেজন ঈশ্বৰে স্বজন কৰা নাই সঁচা বাছা সকলো পিতৃ একেজন ঈশ্বৰে স্বজন কৰিছে কিন্তু তোমাৰ পিতৃ এই কথা মানি নলয় আনকি শ্ৰী হৰি নাম শুনিলে তেওঁ খঙত একেবাৰে উদ্যমান হৈ পৰে তাৰ বাবে আপুনি চিন্তা নকৰিব মই পিতৃক এই কথা কম তেওঁ মোৰ কথা নিশ্চয় শুনিব কাৰণ তেওঁ বৰ বুজিছো বাছা তুমি চেষ্টা কৰিলে পাৰিলা এতিয়া যাওঁ বোলা তোমাক নাপাইছিলো তোমাৰ মাতি ব্যাকুল হৈ আছে আহা বাছা আপুনি বাৰু মাতে বাৰু বাছা তুমি হৰিক কেনেকৈ আৰাধনা কৰিব লাগে জানানে বাৰু কোনো কথা নাই বাছা প্ৰহ্লাদ হৰিক কেনেকৈ আৰাধনা কৰিব লাগে মই তোমাক ইয়াত শিকাই দিম আহা প্ৰহ্লাদ বাছা প্ৰহ্লাদ তুমি এটা কথা আৰু মই তোমাক যি কৈ যাম তাত তুমি একান্ত মনে গাই যাবা আৰু ইয়াত শুনা
হয়